सूर्यदेवताय नमः। तो যোৱাকালি মানে মই আছিলোঁ কোন জেগাত আৰু এতিয়া ধুনীয়াকৈ বেগ চেগ সামৰি ল'লোঁ। এতিয়া গা ধুম, নদীত গা ধুম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া মই ঘাটত গা ধুব নাযাওঁ, কাৰণ মই আজি ওলাই যাম ইয়াৰ পৰা। তো সেইটো কাৰণে অলপমান এইফালে গৈ তাতে বাথৰুম চাথৰুম আছে, 20 টকা লয় গা চা ধুলে। তো তাতে গা পা ধুই মেলি ধুনীয়াকৈ ইয়াৰ পৰা ওলাই যাওঁ। আৰু এইফালে চাওক, এইফালে আমাৰ অযোধ্যা ৰাম মন্দিৰ, আৰু এইফালৰ পৰা মই ধুনীয়াকৈ ইয়াতে আছিলোঁ। কালি ইয়াত মানুহ গোটেই ভৰ্তি হৈছে, এতিয়াও মানুহ কিছুমান আছে, আৰু এতিয়াও শুই আছে, কিছুমানো ওপৰত আছে, আৰু বহুত মানুহ আছিলে, অলৰেডি গুচি গৈছে মানুহবিলাক। তো এতিয়া মই ইয়াৰ পৰা ওলাই কিনে গৈ আছোঁ আৰু দেই। তো ফাইনেলি মই ইয়াৰ পৰা যাবলৈ ওলালোঁ, আৰু এতিয়া আজি মোৰ টাৰ্গেট হ'ব আপোনাৰ মোটামুটি মানে 30 কিলোমিটাৰমান যাম, আৰু এতিয়া 7টা বাজিছে সময়। তো ইয়াৰ পৰা আজি মনটো বেয়া লাগিছে অলপমান, ভাল লগা নাই, তথাপিও কি কৰিম, উপায় নাই, যাবই লাগিব, কাৰণ মোৰ গন্তব্যস্থান আৰু বহুত দূৰ আছে। সেইটো কাৰণে বাকী যে কি নহওক আশীৰ্বাদ কৰিব আপোনালোকে আকৌ এবাৰ। মনটো অলপমান বেয়া বেয়া লাগিছে, যাব নোৱাৰোঁ আপোনালোকক এই অনুভূতি, তথাপি উপায় নাই, মই যাবই লাগিব ন। সঁচাকৈ এই অনুভূতি ন মনত থাকি যাব, কথা ক'ব নোৱাৰা হৈ গৈছোঁ। বাকী এবাৰ ভিউ চাওক না আপোনালোকে, কেনেকৈ এৰি থৈ যাব মন যাব আপোনালোকৰ, নাজানো কেনেকুৱা লাগিছে, কিন্তু মই একো বুজাব নোৱাৰোঁ আপোনালোকক মোৰ কি অনুভূতি বৰ্তমান সময়ত। তো আজি ৰাম মন্দিৰত মোৰ যাত্ৰা লাষ্ট দিন, নাজানো কিয় মানে মনটো বহুত বেলেগ কৰি পেলাই, ইয়াত যাবলৈ মনে নাযায় দেখোন। ইয়াৰ পৰা এনেকুৱা লাগে যেন বহুত দিনৰ পৰা ইয়াতে আছিলোঁ, এনেকুৱা নিচিনা লাগি আছে। ফিলটো এটা বহুত বেলেগ এটা ফিল, গম পাইছেনে? আপোনালোকে এবাৰ আহক, আহিলে বুজি পাব। একদম বুজাব নোৱাৰা এটা অনুভূতি, গম পাইছেনে? সঁচাকৈ বহুত এটা বেলেগ অনুভৱ। চাওক নে কেনেকৈ যাব মন যাব আপোনালোকে কওকচোন। নাযায়, মন নাযায় কেতিয়াও। বাকী যে কি নহওক সঁচাকৈ আপোনালোকৰ মৰম অবিহনে ইয়াত আহি নাপালোঁ হয়। জয় শ্ৰীৰাম। তো এতিয়ালৈকে আপোনালোকে যেনেকৈ মোক ইমান মৰম দিলে, এনেকৈ আগলৈও এনেকৈ মৰম দি থাকক, যাতে মই ভালে কুশলে গৈ ভোলে বাবা দৰ্শন কৰিব পাৰোঁ। মনত সঁচাকৈ এটা বহুত বেলেগ এটা অনুভূতি জাগেও। যাবলৈ যাম বুলি ওলালোঁ, কিন্তু যাবলৈ দেখোন একো মনেই যোৱা নাই এতিয়া। আৰু অযোধ্যাৰ এই মই যিখন জেগাত আছোঁ, এই ঘাটটো হৈছে নয়া ঘাট, মানে নতুন ঘাট বুলি কয়। এইটো নতুনকৈ বনাইছে, মানে এইটো সম্পূৰ্ণ মানে এটা বেলেগ এটা পদ্ধতি এটা বনাই ৰাখিছে। আৰু আগত এটা ঘাট আছে, সেইটো ঘাট, দুটা ঘাট আছে ইয়াতে, আৰু আগৰ ঘাটটো হৈছে আপোনাৰ পুৰণা ঘাট, মানে এখন মেইন নদী হয়। তো এইটো হৈছে নতুনকৈ বনোৱা। তো ভাল লাগিছে ন, কিবা এটা মানুহৰ সমাগম দেখিছে কেনেকুৱা, কিমান এটা ভয়ংকৰ মানুহৰ সমাগম। আৰু ইয়াতো এনেকেই দেখিছে আপুনি, আৰু সিফালে আৰু কিমান আছে ক'ব নোৱাৰিম, বহুত মানুহৰ সমাগম ঘটে ইয়াতে। চাওক, এইটো এটা নদীখন ভেটি কেনে বেলেগ এটা চিষ্টেমত এইটো বনাইছে, ভাল লাগিছে মুঠতে। পৰিৱেশ এইটোৱে, আপোনাৰে হওক বা মোৰতো পাৰিলে আপোনাৰো কেনেকৈ মন যাব আপুনি নিজে কওকচোন। মানে এই পৰিৱেশটো এইটো কেনে যাবলৈ মন যাব নেকি আপুনি নিজে চাওকচোন। মানে ইমানেই ভাল লগা এটা পৰিৱেশ, তো মই ক'ব নোৱাৰোঁ আপোনালোকক। মানে মই সঁচাকৈ কৈছোঁ, মই একো বুজাব নোৱাৰোঁ। মানে এনেকুৱা এটা ভাল লগা পৰিৱেশ। নদীখন চাওক কিয় ধুনীয়া লাগিছে। বাই বাই।
আকৌ কেতিয়া পাম নাজানো, গতিকে বাই বাই দি দিছোঁ। বাকী যে কি নহওক, হৰ মহাদেৱ গৈ আছোঁ এতিয়া। 9টা বজাই নাই, এনেকুৱা এটা স্পীডত মানে এনেকুৱা জোৰছে গৰম মাৰিছে নহয়, কি ক'ব। এইফালে মোৰ পিছফালে দেখিছে কটৰা ৰেলৱে ষ্টেচন এইটো, আৰু মই এতিয়া গণ্ডা অভিমুখে যিহেতু যাত্ৰা কৰি আছোঁ, তো অলপ আগত এইফালে মই লেফ্ট চাইডে যাম, তো এইফালে গণ্ডা যায়। গণ্ডাৰ পৰা বহৰাইচৰ পৰা ক'ত যাম মই নাজানো। সীতাপুৰ যাব লাগে, সীতাপুৰ ফালে মই নাযাওঁ, মই চিধা চিধি যাম। তাৰমানে অলপমান উত্তৰাখণ্ডৰ বৰ্ডাৰ ফালেদি যাম। এখন ইয়াৰ পৰা বহৰাইচলৈকে 120 কিলোমিটাৰমান আছে, আৰু গণ্ডা আছে 45 কিলোমিটাৰ, মানে 40 কিলোমিটাৰ, 5 কিলোমিটাৰ অলৰেডি আহি গৈছোঁ না। বাকী ইউকেলিপ্টাছ গছবিলাক ভাল লাগিছে। তো ৰাস্তাত আহি মই নৱাবগঞ্জ পাই গ'লোঁ। নৱাবগঞ্জত আমাৰ অসমৰ পৰা আৰু দুজন আহিছিলে, এজন খানাপাৰাৰ ল'ৰা, তোমাৰ ঘৰ ক'ত আছিলে? 9 মাইল ন? তো দুইজন মানে একেটা জেগাৰ, খানাপাৰা 9 মাইলৰ আছিলে। তো আহি থাকোঁতে মানে কি এটা দুটা আজি 5-6 দিনমান হ'ল ইয়াতে আহি পোৱা। তো মোৰ মানে যোৱাকালি এটা ৰিল এটা দুটা পাই কেনে মোক মেছেজ কৰিলে। তাৰপিছত মই যিহেতু আগবাঢ়ি গৈছিলোঁ, মই মেছেজটো কালি চালোঁ, মই ৰিপ্লাই কৰিলোঁ, কিন্তু তথাপিও ইমান মানে সুবিধা হোৱা নাছিলে। তাৰো ইও বেচাৰে ৰাতিপুৱাই মেছেজটো চাইছে, তো চাই কেনে মোক ক'লে ক'ত আছে বুলি সুধিলে, মই আগবাঢ়ি আহিলোঁ, ওলাই আহিলোঁ যিহেতু। তো ৰাস্তাত চাইকেল লৈ কেনে দুইটা চাইকেল লৈ আহিছে বাৰু। চাইকেল লৈ এতিয়া মোৰ মোটামুটি কেই কিলোমিটাৰমান আহিলে ইয়ালৈকে? 12 কিলোমিটাৰ নাহিব নেকি? ঠিক আছে, 10 কিলোমিটাৰমান মানে এনেকৈ চাইকেল লৈ কিনে আকৌ মোৰ আগবাঢ়ি পেলাই আহিছে যে মানে লগ কৰি যাম বুলি। কাৰণ এনেকেইটা মোতকৈ আৰু দুদিন পিছত আকৌ ইয়াৰ পৰা ওলাব, কাৰণ আমাৰ ৰঙিয়াৰ আৰু এজন বিকাশ নামৰ ল'ৰা এজন, বিকাশ অলৰেডি সি খোজকাঢ়ি পিনে এটা ট্ৰেভেলিং কৰি পেলাইছে, অলৰেডি এবাৰ টান হৈ গৈছে তাৰ, এতিয়া আকৌ আহি আছে। তো তাৰ কাৰণে এনেকেইটা ৱেইট কৰি আছে। বাকী যে কি নহওক এবাৰ হৰ হৰ মহাদেৱ। তোমালোকৰো আছে ন চেনেল? এইটো নামকেইটা কৈ দিয়া। मेरा तो एमएलटन विनर है, और मैं पैदल साइकिल लेके गुवाहाटी टू खानापाड़ा से अयोध्या 16 दिन में पहुंचा। मेरा नाम विशाल छेत्री है, और विशाल छेत्री ब्लॉग मेरा यूट्यूब चैनल का, और मैं अयोध्या टू केदारनाथ साइकिल यात्रा करने वाला हूँ। তো এটা আছিলে বিকাশ চেত্ৰী, এইটো হৈছে আকৌ বিশাল চেত্ৰী। বিকাশ চেত্ৰী মাৰি নেপেলাব আপোনালোকে, সেইটো ডাঙৰ মানুহ, আমাক ইমান ডাঙৰ মানুহ নালাগে এতিয়া। বাকী যে কি ভাল লাগিলে লগ পাই, ইমান দূৰ যিমান হ'লেও আমাৰ ওচৰৰ পাজৰৰ বা গাঁৱৰ বুলিয়ে ক'ব লাগিব এতিয়া, কাৰণ আমি বাহিৰত আছোঁ যেতিয়া কিবা এটা মানে মনত বেলেগ এটা চকুন, এইটো আৰু মই বুজাব নোৱাৰোঁ, ভাষা নাই মানে। বাকী এতিয়া যে ইমান দিন এতিয়া তাতে যে আছে, কিবা এটা ভাল লাগি আছে ন তাতে? ধুনীয়া লাগি আছে, মানে এৰিব মন যোৱা নাই। এবাৰ এনেই ৰাইজক ক'বা নেকি যে কিবা ক'বা নেকি যে আহিবলৈ নে লাগিব নে নাই কোৱা ক'বা? আহিবতো লাগে, ইমান ধুনীয়া জেগাত, আৰু আপোনাৰ আহিব লাগে, আহিলে এৰিব মন নাযায়। মুঠৰ ওপৰত মই আজি অহা আগমুহূৰ্ততো মোৰ ভিডিঅ' অলৰেডি আপোনালোকে অকণমান আগত দেখি পাইছে, কান্দি পেলাইছোঁ। মানে কিবা এটা বেলেগ এটা অনুভৱ, বহুত বেলেগ এটা অনুভৱ, মানে বুজাব নোৱাৰোঁ সেইটো। বাকী যে কি নহওক আকৌ এবাৰ জয় শ্ৰীৰাম, হৰ হৰ মহাদেৱ। হুৰহুৰণি এটা শুনি আছে পিছফালে, মোৰ পিছফালে এখন ট্ৰেইন গৈ আছে, আৰু আমি খাই আছোঁ এয়া চটফটি। তো এনেকেইটাই খুৱাইছে, ধুনীয়াকৈ খাই আছোঁ। বেয়া খাইছে ল'ৰা, একদম ভোকত আছে বোলে, ৰাতিপুৱা একো খাবলৈ পোৱা নাই বোলে। তো আমি মোটামুটি ইয়াত এতিয়ালৈকে 2-2.5 ঘণ্টামান বহিলোঁ। বহি এনেকুৱা লাগি আছে, মানে এনেকুৱা লগা নাই যে আমি অসমৰ পৰা বাহিৰত আহি পেলাই এনেকৈ যে বহি আছোঁ বা কিবা এটা, মানে ৰিটাৰ্ণ যাবলৈ মন যোৱা নাই, কিবা এটা ভাল লাগি আছে। এনেকেইটাও লগ পাইছোঁ, এনেকেইটাও মানে ঘূৰি যাবলৈ মানে মন কৰা নাই মোৰ, মানে কিবা এটা বেলেগ এটা ফিলিংছ মানে, আৰু এইটো মই বুজাব নোৱাৰোঁ এতিয়া আপোনালোকক। বাকী আগলৈ দেখাম, কিমান সময়ত যাওঁ এতিয়া ক'ব নোৱাৰোঁ। অলপ বহি কথা বতৰা পাতি আছোঁ, চাই লওক আৰু অকণ সময় ৰখি কেনে। তো ফাইনেলি নৱাবগঞ্জ পাৰ হৈ গ'লোঁ। এতিয়া গৈ আছোঁ মই বেলচৰ অভিমুখে, বেলচৰ যাম। বেলচৰৰ পিছত সীতাপুৰ হ'ব, সীতাপুৰ ফালে যাম। মানে মই লক্ষ্ণৌ থাকি যাব অলপ আঁতৰত, আৰু গণ্ডা থাকি যাব এফালে। মই গণ্ডা আৰু লক্ষ্ণৌৰ মাজে মাজে গৈ আছোঁ, সীতাপুৰ ৰাস্তা দি গৈ আছোঁ এতিয়া। তো এই ল'ৰাকেইটা যিকেইটা মই পাইছিলোঁ বিনোদ আৰু বিশাল, এইকেইটাৰ লগত বহুত সময় থাকিলোঁ, কমচে কম 3 ঘণ্টামান টাইম অতিবাহিত কৰিলোঁ। ভাল লাগিলে বহুত আটাইকেইটা লগ পাই কিনে। তো এনেকৈ চাৰিও ল'ৰাকেইটাও ইমান মৰমীয়াল নহয়, সঁচাকৈ বহুত ভাল। মোৰ কাৰণে যে ইমান দূৰ আহিছে, তাৰ বাবে দুইটাকে ধন্যবাদ দেই। মোটামুটি 10 কিলোমিটাৰ হ'ব, 10-12 কিলোমিটাৰ হৈ যাব। এনেকেইটা মানে অজিতাতে এনেকেইটা আজি থকা কেইবাদিনো হৈ গ'ল, মই আগতেও কৈছোঁ। তো হ'লেও ফোন কৰি কেনে আহিছে লগ ধৰিবৰ কাৰণে, অকল আকৌ ঘূৰি গৈছে এতিয়া। কিন্তু একচুৱেলি মানে মই তাতে থকা বুলি গম পাইছিলে, কিন্তু তথাপিও সেইকেইটা অকণমান দেৰি হৈ গ'ল মোক ফোন কৰা, নহ'লে মোক তাতে পালে হয়, ইয়াতে ইমানটো আহিবলগীয়া নহ'লে হয়। আৰু হয়তো চাগে যদি মই তাতে এতিয়া লগ পালোঁ হয়, হয়তো মই আজিও নাহিলোঁ হয়। আৰু অহাৰ সময়তো ইমান মনটো বেয়া লাগিছে।
কি ক'ম অট'মেটিক এনেকুৱা এটা ফিল হৈ গৈছে মানে মই আপোনালোকক এইটো কথা মই বুজাব নোৱাৰোঁ কি হৈ গৈছে দাদাজনক লগ পালে দাদাজনক লগ পাই কিনে অলপমান মিঠাই ডাব্বা মোক দি থৈ কিনে গৈছে দাদাজন কাৰ লৈ আহিছিলে গৈছে আৰু ইফালে গুচি গৈছে এতিয়া মানে ঘপককৈ পালে পাই কিনে ৰখাই নাম চাম সুধি মোবাইল নাম্বাৰ লৈ কিনে গৈছে দাদাজনো গৈছিলে বোলে কেদাৰনাথ 2020 চনত তো তাকে অলপমান এক্সপিৰিয়েঞ্চৰ কথা ক'লে দাদাই কৈ কিনে এইফালে গৈছে আৰু লক্ষ্ণৌ যাব তাৰমানে বাকী যে কি নহওক এনেকৈ মানুহ লগ পাই থাকিলে ভাল লাগে যিমান হ'লেও মানে সোধা পোছা যেতিয়া কৰে নহয় কিবা এটা বেলেগ এটা অনুভূতি ইমান ভাল লাগে নহয় বাকী আহি আছোঁ দিয়ক কিন্তু এই এৰিয়াটো দেখিছে ৰাস্তাবিলাক কেনেকৈ অলপমান দেখাই দিছোঁ গিয়া মানে ইমান টাউনীয়া প্ৰভাৱ নহয় মানে এটা গাঁৱলীয়া প্ৰভাৱ নিচিনা কিন্তু এই ৰাস্তাটো হৈছে বাইপাছ হয় মানে ওচৰ আগতে এইটো ৰাস্তা সৰু আছিলে তো দাদাজনে কৈছে এইটো ৰাস্তাত বোলে আগতে মানুহ 6টা বজাৰ পিছত মানুহ নাপায়েই তো আজিকালি মানুহ এতিয়া বাইপাছ হৈ গ'ল বহুত গাড়ী ভিৰ হয় এনেকৈ কৈ আছে তো দাদাজন মানে তাতে লক্ষ্ণৌত থাকে তো ইয়াতে কিবা ঘৰ আছে বোলে ঘৰৰ কাৰণে আহিছে আৰু বাকী লগ পাম আগত আকৌ ৰ'ব আহি কেনে ফাইনেলি ৰখিলোহি এনেকুৱা এটা জেগাত ৰখিছোঁ ন মোবাইলৰ নেটৱৰ্ক অকণমানো নাপায় আৰু মই যিটো জেগাত আছোঁ মানে এই এটা পেট্ৰল পাম্পত ইফালেও ঘৰ নাই ইফালেও ঘৰ নাই একদম মাজতে আছে তো এয়া মই গৈ কিনে মানে আহোঁতেই ৰাস্তাৰ পৰাই ভাত পেকিং কৰি লৈ আহিছিলোঁ ইয়াতে খাই আছোঁ আৰু ভাত উপায় নাই মানে এনেকুৱাকৈ খাই আছোঁ পলিথিনতো খাবলগীয়া দালি পালেং শাক আৰু আলু ভাজি খানাটো বৰ ধুনীয়া আছে হ'লে কি হ'ব খাবলৈ মানে অকণ অশান্তি লাগি আছে